এয়াৰপোৰ্টত 138টা গ্ৰাউণ্ড ষ্টাফ নিযুক্ত কৰা হ'ব। তাৰ বাবে আপোনালোকে কি কি কৰিব লাগিব, লগতে চেলাৰী কিমান আৰু আপোনালোকে ক'ত যোগাযোগ কৰিব লাগিব, সকলো কথা ক'ম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। ভিডিঅ'টোৰ শেষত এটা ফোন নম্বৰ দিয়া আছে, সেই ফোন নম্বৰটোত আপোনালোকে কণ্টেক্ট কৰিব লাগিব। আপোনালোকে অৰ্হতা লাগিব মেট্ৰিক পাছ, হাই ছেকেণ্ডেৰী পাছ নহ'লে গ্ৰেজুৱেট। পুৰুষ মহিলা উভয়ে এপ্লাই কৰিব পাৰিব। আপোনালোকৰ নিযুক্তি হ'ব গুৱাহাটী আৰু দিল্লীত। যোগাযোগৰ শেষ তাৰিখ 17 তাৰিখৰ আগতে আপোনালোকে ফোন কৰিব লাগিব এই নাম্বাৰটোত, তলত যোনটো নাম্বাৰ উল্লেখ কৰা আছে 7662803441। NEC একাডেমি, পল্টন বজাৰ, গুৱাহাটী। দৰমহা 19,800 টকা। আপোনালোকে আজি এপ্লাই কৰক। আৰু এইটো আছাম ট্ৰিবিউনৰ 14 আগষ্টৰ দিনা প্ৰকাশ পাইছিল। ধন্যবাদ।